হেল্ল' কুলাঙ্গাৰ খোৱাৰ সময় হ'ল নহয় চাপি গলি দিনটো ক'ত ঘূৰি ফুৰিছিলি কি কৈছো শুনিছনে নাই চাৰিআলিলৈ কি কাৰণে কৈছিল যে চাৰিআলিলৈ এই মদগছ ল'ৰা এটা ঘৰৰ ইফালৰ পৰা সিফালে একো কাম নকৰে দিনটো ওলতলৈকে ঘূৰি ফুৰিব তোৰ লাজ নালাগেনে নালাগে নেলাগে খাই ল এই বাপে থকালৈকে খাই ল বাপে মৰাৰ পিছত গম পাবি উফ দেউতা আপুনি যেতিয়া তেতিয়া কিয় কামুৰি থাকে কি কলি ভাল কথা ক'লে কামোৰা হয় মই কি কৰিব লাগে কি কৰিব লাগে এই বি এ পাছ কৰিছে অনাই বনাই এই মোবাইলত টিপি টিপি ঘূৰি ফুৰিছ কিবা এটাতো কৰ মোক অলপ সময় দিয়কচোন সময় সময় কি তোৰ কাৰণে ৰখি থাকিব নেকি চাকৰি বাকৰি হোৱালৈকেতো কিবা এটা কৰ দুটামান ল'ৰা ছোৱালীক পঢ়া টিউশ্যনকে কৰ যিটি কাম মই কৰিব নোৱাৰোঁ কি কৰিবি তেতিয়াহ'লে ঘৰত সোমাই থাকিলে কোনোবাই তোক চাকৰিটো দলিয়াই দিবহি মুখে নামাত কিয় কি কৈ আছো শুনিছ নাই আজিৰ পৰা এটা কথা শুনি ল মই তোক আৰু খুৱাই বোৱাই থাকিব নোৱাৰোঁ নিজৰ ব্যৱস্থা নিজে কৰি ল'বি হ'ব আজিৰ পৰা মই মোৰ কামত লাগিম যাদৱ যদু নন্দন মাধৱ মধুসূধন হে তুমি নিত নিৰঞ্জন নাৰায়ণ তোমাৰ কি হ'ল লাগিল লাগিল বুজিছে লাগিল কি লাগিল লাগিছে জুই লাগিল ক'ত লাগিছে জুই লগা কথা কোৱা নাই কি নহয় লাগিছে এই বাপেক পিতেক খালৰ আকৌ কাজিয়া লাগিলে পাইছেনে নাই তুমি আৰু দেই এই কাৰ ঘৰত ক'ত লাগিলে তুমি সেই সোপানো কাণ পাতি থাকিবলৈ কি দৰকাৰ কচোন মই হ'বলে এইবিলাক কাণ পাতি ফুৰিছো কাণত সোমোৱা কথাবিলাকহে কৈছো আপোনাক তাতে কি হ'ল আচ্ছা কোৱাচোন কোৱা তোমাৰ কাণ দুখনতনো কি কি সোমাল চব কথাতে পেংলাই কৰি নাথাকিবচোন চাওকচোন ঘৰত মানুহ আছো আমি দুইটা এজনী নিবুকা চাবোন হৈ বহি থাকো এই ঘৰখনত আহি পেলাই ভূত পিখাছে বাহ নল'বনে বাৰু হেৰা কোৱাহে তোমাক ক'বলৈ কৈছো নহয় আপুনি মোৰ মুডটোৱে বেয়া কৰি দিলে এই কথাহে মোৰ আগডালে হেৰাই গ'লগৈ নহয় ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ এই বাপেক পুতেকৰ কাজিয়াখনৰ কথা কৈ আছিলা কোৱাচোন বাপেকটোৰ যে কি গালি সেই ডেকা ল'ৰাটোক চাওকচোন এনেকে কথা ক'ব লাগেনে বাৰু বেয়াই লাগি গৈছে বুজিছেনে এই গালি দিয়া কাৰণটো বা কি কাৰণটো মই নেজানো নহয় কাজিয়া লাগি থকাহে শুনিছো পিতেকেও এৰি দিয়া নাই নহয় লাগি আছে কাঠে কাঠে বাপেকে এই হয় দিয়া বেয়াই লাগে সেই ল'ৰাটোলৈ পঢ়া শুনা ল'ৰা কিবা চাকৰি বাকৰি এটা পালে ভাল আছিল হে চাকৰি হ'ব মোবাইলডালৰ বাহিৰে সি কিবা চিনি পাই জানো নেজানো আৰু দেই দিনৰ দিনটো মোবাইলডালত টিপি টিপি কিনো কৰি থাকে বুজিয়ে নাপাওঁ এই কোৱা শুনিছোঁ সৈডালত বোলে কিবা খেলিবও পাই হয়নে পাৰেতো আপুনি হ'বলা গমেই নাপায় নেপাওঁ নহয় মই আকৌ ফুটবল খেল সেই খেলপথাৰত হয় বুলিহে জানো হেৰা এই তুমি বোলে মই সেই ফুটবল খেলত পেনাল্টি গ'লটো বচাই দিয়াৰ কাৰণে তুমিও পচন্দ কৰা নাছিলা বাদ দিয়কহে সেইবোৰ কথা লাজ লাগি যায় একেবাৰে হেৰি শেষত কি হ'ল গম পাইছেনে নাই কিনো হ'ল কিবা এটা ধমকে পেলোৱা নিচিনা শব্দ এটা শুনিছিলোঁ হয়তো সি কিবা ভাঙি পেলালে হয় নেকি ভাঙিবতো বাপেক হ'ল বুলিয়ে ডেকা ল'ৰা এটা কেনেকৈ গালি পাৰিব লাগে নেকি আৰু কোন কোনোবা আহিছে মনে মনে থাক ধীৰাজ ধীৰাজ মীনাম পাই দি
অঁ ককাইটো আহিলে অঁ বকচোন অঁ অঁ মই বৰ বিপদত পৰিলোঁ অ' মই নিগমে মৰিলোঁ বুজিছ। অঁ এই কি হ'লনো কথাটো এই মোক অকণ ভালকৈ বুজাই কচোন। মোৰ গাত অকণো দুখ নাই বুজিছ। কালি খঙৰ ভাগমগত মই কি বা ক'লোঁ, মোৰ গাত কোনো দুখ নাই বুজিছ। সি এতিয়া ৰচোন ধৈৰ্য ধৰ। এই এতিয়া সি কি কৰিছেনো বাৰু? কোঠাটোৰ ভিতৰতে সোমাই সি আবুল তাবুল বকি আছে বুজিছ, মাতো নিদিয়ে। অ' ধীৰাজ, সি বাৰু পগলা হ'ল নেকি? এই কি কথাবোৰ কওঁ ককাইদেউ। নহয় অ', তই এবাৰ চাই যাচোন। কেতিয়াবা সি ফুচ ফাচ কৰে, কেতিয়াবা সি চিঞৰি চিঞৰি কয়। মই একো ধৰিব পৰা নাই অ'। বলচোন বাৰু চাই লওঁ। বলচোন আছো না। হেৰা এই মই অকণ ককাইদেউহঁতৰ হ'ব আহোঁ দেই। ষড়যন্ত্ৰৰ বলি হ'লে নহ'ব। আমাক সকলোৱে সুবিধা লৈ আছে। আপোনাৰ মোৰ সৰল মনৰ সকলোৱে সুবিধা লৈ আছে। গতিকে এই ষড়যন্ত্ৰ আমি উফৰাব লাগিব। এই সমাজতে এনে কিছুমান মানুহ আছে যি সদায় সুবিধা লৈ আছে। আপোনাৰ ঘৰলৈ আহে সুবিধা ল'বলৈ, মোৰ ঘৰলৈ আহে সুবিধা ল'বলৈ। গতিকে এই সুবিধা লোৱা মানুহবিলাকক আমি উফৰাই দিব লাগিব। বুজিছ? অঁ এতিয়া এই মানুহজনক দেখিছে? এই মানুহজন এজন মস্ত সুবিধাবাদী। লোকৰ ঘৰে ঘৰে গৈ সুবিধা আদায় কৰে। তাক মাত দিছিলি নে? মানুহবিলাকক বহুত বাৰ মাতিছোঁ, মাত দিওঁতে মাত নিবি কোনো গুৰুত্বই নিদিয়ে বুজিছ। মই বাৰু অকণ মাত দিওঁ নে? তোক মাত দিবলৈকেতো মাতি আনিছোঁ, তই মাতিলে কিজানি মাতটো দিয়েই। মাতচোন ভালকৈ মাত। আমাৰ সমাজখনক মোৰ পা গাঁওখনক আমি পা আগবঢ়াই লৈ যাওঁ। ষড়যন্ত্ৰৰ বলি হ'লে মই ধীৰাজ খুৱাই কৈছোঁ। চিনি লওক ৰাইজ। আপোনালোকে মানুহ চিনিবলৈ শিকক। কি কৈছোঁ? আজিকালি মানুহে খাব হৈ খোতে বেজ হৈ যায়। প্ৰভাত খোলচোন দৰ্জাখন। মইহে ককাইদেউ কিন্তু কি আবুল তাবুল বকি আছে মই কিন্তু একোৱে বুজি পোৱা নাই। তাকেতো মই সেইটো কাৰণে তোক মাতি আনিছোঁ। মইতো একো ধৰিবই পৰা নাই কি হৈছে। অ' ককাইদেউ, ককাইদেউ, অ' প্ৰভাত, অ' প্ৰভাত, লাহে লাহে হুলস্থুল নকৰিবা। ককাইদেউ, এইবোৰ কি হৈছে ককাইদেউ? একো গম পোৱা নাই বুজিছনে কি হৈছে। মই এবাৰ মাতি চাওঁ নেকি? মাতাচোন মাতা মাতা। অ' প্ৰভাত, প্ৰভাত, অ' প্ৰভাত, এৰা এই লাহে লাহে মাতা, মৰমত মাতা, এটা খং উঠি আছে নহয়। প্ৰভাত, অ' দেহা, দৰ্জাখন খোলাচোন। মৰমত মাতা। বলি হ'লে নহ'ব। প্ৰভাত, তাক আজি উলিয়াবই লাগিব। দেহা, দৰ্জাখন সৰল খোলাচোন। মনৰ সকলোৱে সুবিধা লৈ আছে। অ' বড়ো আহিলি, আহচোন আমাৰ ঘৰ পিনে ভালে আছে না? হেৰি নহয়, কথা এটা পাই আহিছিলোঁ। কি তই খবৰ এটা পাইছনে নাই? কি খবৰ? এই প্ৰভাতটো পাগল হ'ল নহয়। কি ক? তই গমেই পোৱা নাই? নাই পোৱা নহয়। তোৰ ভিতৰতে সোমাই কিবা বলকি থাকে। গমেই পোৱা নাই? নাই পোৱা নহয়। কেতিয়া মই তোক খবৰটো দিবলৈহে আহিলোঁ। তই যাবি এপাক। খবৰ এটা লৈ আহিবিচোন। যাম। তই নহ'লে পাৰিলে এতিয়াই যা। এতিয়া যাম। মই বাবা কি বন্ধ কৰি মই গৈ আছোঁ। মোৰ ল'ৰাটো কি হ'ল? বাবাটো কি হ'ল? খুৰা কি হৈছে খুৰা? এই ভিতৰত সোমাই আহি এখন মাৰি ভুৰভৰাই আছে বুজিছানে? মই একো কিবা বাচ্চা গলোৱা বুলি ভাবিছিলোঁ। নহয় অ', জানো ভিতৰত কি কৰি আছে সি? কি কৰি আছে? জানো ভিতৰতে কিবা ভুৰভৰাই আছে। কিবা এখন ভাঙি দিয়ক। এই ভাঙো বুলিয়ে ভাঙিব নোৱাৰি নহয়। ৰ'বাচোন অকণ চাই লওঁ, গংগতি লৈ লওঁ। কিয়নো ভুৰভৰাই আছে ভিতৰত সি? আচ্ছা আচ্ছা ঠিক আছে মই আহি আছোঁ। তেজপুৰলৈ আকৌ কিয় নিব লাগে? তুমি কথাটো বুজা নাই নীলা। আচলতে সি তাৰ মানসিক অৱস্থা একেবাৰে ভাল নহয়। খাটি অসমীয়াত ক'বলৈ গ'লে সি বলিয়া হৈছে। বলিয়া? অঁ বলিয়া। তাকেই যেনিবা কিছুমানে পগলা বুলিও কয়। মই কিন্তু সেই বুলি ক'বলৈ যোৱা নাই। মিছা কথা।
সঁচা মিছা আমি কি ক'ম সেয়াতো ডাক্তৰে চালেহে গম পাব কিন্তু গোটেই অঞ্চলটো বিয়পি পৰিছে সি যে বলিয়া হৈছে অ' সেইকাৰণে সি মোৰ ফোনটো ৰিচিভ কৰা নাই নকৰে এতিয়া আৰু সি ক'ৰ পৰা ফোন ৰিচিভ কৰিব তেনেহ'লে মোৰ কি হ'ব এতিয়া মই কি কৰিম একো নাই এতিয়া তুমি মোৰ প্ৰপ'জেলটো একচেপ্ট কৰি ল'লেই হ'ল বছ প্ৰব্লেম ছল্ভ অৰূপ দা কথাটো মই মিছা কোৱা নাই নীলা প্ৰভাততকৈ মই কোনো গুণেই কম নহয় চোৱা মোৰ এটা ব্যৱসায় আছে এখন বাইক আছে মই তোমাক তাতকৈ বেছি সুখ ৰাখিব পাৰিম নীলা অসম্ভৱ একো অসম্ভৱ নহয় নীলা সি কেতিয়া ভাল হ'ব কেতিয়া তোমাক বিয়া কৰাব তালৈ ৰখোতে ৰখোতে তুমি বুঢ়ী হৈ যাবা কোনো কথা নাই সি যদি ভাল হৈ নুঠেও তথাপিও মই আপোনাৰ প্ৰস্তাৱ মানি ল'ব নোৱাৰোঁ কিয় মই ক'ব নোৱাৰোঁ তুমি প্ৰস্তাৱ আনিলা বৰ বেয়াকৈ প্ৰস্তাৱা মই আহিছোঁ ৰ'ব যোৱাৰ আগতে এটা কথা কওঁ আপোনাক কথা কোৱা তাৰমানে তুমি মোৰ প্ৰস্তাৱটো মানি লৈছা নাই লোৱা আৰু কেতিয়াও নলওঁ শুনক প্ৰেম কেতিয়াও জোৰ কৰি আদায় কৰিব নোৱাৰি প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় আহিলোঁ বাই নীলা 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 তুমি ভুল বুজিছা নীলা নীলা বৰ ডাঙৰ কথা কৈ গ'ল দেই ময়ো চাই লওঁ আৰে মাছ ধৰিব নোৱাৰিলেও পানী ঘোলা কৰিমেই অ' প্ৰভাত দুৱাৰখন খোলচোন খোল অ' বোপাই খোল দুৱাৰখন খোল অঁ বাইদেউ অঁ কিবা উপায় হৈছেনে নাই বুজিছ দুৱাৰখন ভাঙিয়ে দিওঁ নেকি মই তাকে ভাবিছোঁ অঁ এই বেজ কবিৰাজ ডক্তৰ কিবা আহিলে তাক দেখিলেহে কিবা ট্ৰিটমেণ্ট ল'ব পাৰিব তাকে এই তই ভাঙিব পাৰিবি নেকি পাৰিম নোৱাৰিম বুলি নকওঁ কিন্তু চলে পাৰিম বুলিও নকওঁ তই কি আকৌ উল্টা উল্টা কথাবোৰ কৈ আছ পাৰিলে যদি পাৰিম বুলি ক নোৱাৰা যদি নোৱাৰিম বুলি ক নহয় মানে পাৰিম বুলি ক'লে আকৌ আপুনি ভাঙিম বুলি ক'ব আকৌ এই মই মানে আচলতে এইবিলাক ভঙা মেলা কামবিলাক কৰিলে মানে মোৰ গাটো অকণ কপে হয় নেকি এই আমাৰজনী আকৌ খং উঠে যে কাঁহী বাচনবোৰ যে ভাঙে মই আকৌ বাহিৰত নাথাকোঁ নহয় মই একে ভিতৰত সোমাওঁগৈ একে দৰা মাৰি সোমাই থাকোঁ তেনেহ'লে তোৰ দ্বাৰা নহ'ব নাই মই কেতিয়া ক'লোঁ নহ'ব হ'ব আপুনি লগত থাকিব নহয় আগে পিছে দুটা মোৰ লগত হ'লে মই অকলে ভাঙি দিব পাৰিম অঁ তেনেহ'লে মই কোঠাখন আনোগৈ হা অঁ অঁ শুভেচ্ছ শীঘ্ৰ এইখন ল অঁ ভাং পিছত ভাং মোৰেই ঘৰ যেতিয়া ল'ৰাতকৈ ঘৰ ডাঙৰ নহয় দে ভাঙি দে ভাঙো ভাং দুখ নকৰিবি অ' কি যে এনেকুৱা এটা কৰিব মই ভাবাই নাছিলোঁ নহয় আপুনি ইমান ডাঙৰ ল'ৰাটো কিয় গালি পাৰিব লাগে কালি মোৰ ঘৰলৈ গৈছিলে মই ভাতে মুঠি খুৱাই পঠিয়াব নোৱাৰিলোঁ এইবোৰ কন্দা কটাত থোৱা এই নহ'লে সি ভিতৰত নেখাই মৰিব এতিয়া নাই নাই তাক নোখোৱাকৈ মৰিব দিব নোৱাৰি বাইদেৱে মোক মৰিব সময়ত কৈ গৈছিলে তাৰ সমস্ত দায়িত্ব মোৰ হাতত দি গৈছে সেইকাৰণে কৈছোঁ কিবা এটা কৰা হয় পদ্মা আমি হাৰি গ'লোঁ তুমিয়ে কিবা এটা কৰা অঁ মই নাছিলে সি দৰ্জা খুলি দিব মই তাৰ মাহীয়েক নহয় অঁ বাবাটো অঁ প্ৰভা মইতো মাহীয়ে খোলচোন দৰ্জাখন আকৌ মাতা প্ৰভা অঁ প্ৰভা অ' মাহী কিমান সময়ত আহিলা ৰ'বাচোন দেই অঁ এয়া কৈছোঁ নহয় মই মাতিলে সি মাতিবই অঁ বাবাটো কোনটো অঁ বাবা অঁ কোনটো কোনটো মই ইয়াত কিবা কাম এটা কৰি আছোঁ নাই কোৱা মিছা তোৰ গা চা বেয়া নেকি নহয় মই ভালে আছোঁ হা ভালে আছোঁ তই তেনেহ'লে কোঠাটো বন্ধ কৰি কি কৰি আছিলি হা তই জাননে তোক
কথা মোৰ কথা আকৌ কি শুনা পালা তই কি মুখে ঘূৰাই থকা নাই মই আখৰা এটা কৰি আছিলো তাৰমানে ভাওনা কৰিবি তই নাই কৰা কিবা নাটক চাটক কৰিছ নাই কৰা তেন্তে নেতা হোৱাৰ আখৰা নেতা পঢ়া শুনা বহুতখিনি কৰিলোঁ কিন্তু চৰকাৰী চাকৰি এটা নাপালোঁ এসাঁজ খাবলৈ ঘৰত দিয়ে কিন্তু তাতো বহুত কথা শুনিব লগা হয় শুবলৈ যাওঁতেও কথা শুনিব লগা হয় সেইবাবে আখৰা কৰি আছিলোঁ নেতা হোৱাৰ আখৰা নেতা হ'বলৈ হ'লে ভাষণ দিয়াত পাৰ্গত হ'ব নালাগিব জানো লাগিব লাগিব ন লাগিব তোৰ ডিঙিত গামোচা হ'ব